মানে খেল সন্তান হৈছিলে অনলাইন কৰাই নে কি অনলাইন কৰাই কোৱাচোন তুমি কৈ দিয়া মই অনলাইন কৰাই যোগেৰে মানে সেৱা কৰিছিলোঁ আৰু লগতে ঘৰতো মানে নিজে ভাৱনা পাতি পেলাই মানে আৰু লগতে যিখিনি অৰিহণা আহিম বুলি ইয়াত আহি দিম বুলি ভাবিছিলোঁ কিন্তু মই দুখীয়া মানুহক দিছোঁ আৰু মন্দিৰত তেনেকৈ কৈছে আপুনি মই তেনেকৈ কৰিছোঁ আৰু তাৰপিছত উইদিন 15 ডেজতে মই ৰিজাল্ট পাইছোঁ ৰিজাল্ট পাই আৰু 3 মাহত যেতিয়া আল্ট্ৰাচাউণ্ড এটা কৰিলোঁ তাতো কিবা এটা মই অলপ গৰ্ব পাইছিলোঁ আকৌ মই বাবাক সেৱা কৰোঁতে আকৌ চব ঠিক হৈছে তাৰ পাছত যদিও ই এমাহ আগত প্ৰিমেচিয়ৰ বেবী জন্ম পাইছে কিন্তু এতিয়ালৈকে একো হোৱা নাই আৰু লগতে মানে 3 মাহমানৰ পাছত 2 মাহত মানে ভৰিখন কঁপিছিলে কঁপোতে মই ইয়াতে ফোন কৰিলোঁ ফোন কৰোঁতে কৈছে যে হেৰি বুলি বাইদেৱে কৈছিলে ইয়াত আহিবই লাগিব মই ডক্টৰকো দেখালোঁ কিন্তু কোনো একো ধৰিব পৰা নাই ইয়াত যেনে মই ফোন কৰাৰ পিছদিনাখনৰ পৰা ভৰি কঁপাটো নিজে নিজে ভাল হৈ গৈছে তাৰপিছত 2 দিনমান আগৰ পৰা অলপ অলপকৈ জঁকা বান্ধি এতিয়া বহুত বেছি হৈ গৈছে আৰু বহুত বেছি মানে বহুত বেছি মানে একদম পুৰা এইখিনি ওচৰত বহুত বেছি আৰু একদম পুৰা এই চাইডটো পুৰা জঁটা লাগি গ'ল মানে এয়া তলতো দিছে মানে কি হয় মই কৈছোঁ অগ্নিনাথ বাবাৰ মানে কি হয় অনলাইন যোগে সেৱা কৰিলে সন্তান প্ৰাপ্তি হয় বা অনলাইন শৰাই যদি দিয়ে তেতিয়াও সন্তান প্ৰাপ্তি হয় বা মই যে ৰাজহুৱা চাকিগছ দিওঁ সেই ৰাজহুৱা চাকিগছতো সন্তান প্ৰাপ্তি হয় মুঠতে ৰাজহুৱা চাকিগছত সেৱা লৈ বহুত ছাকচেছ হৈছে কিন্তু বস্তুটো এনেকুৱা বাবাই ইমান দিছে আশী ৰাজহুৱা চাকিগছ চাই ফটোখন চাই মানে ভক্ত ছাকচেছ হয় তাৰপিছত ইয়াৰ আগতে মানে এনেকুৱা আছিলে সন্তান প্ৰাপ্তি হোৱা মোক কোনো নজনায় মোৰ মনটো খুব দুখ লাগে তেতিয়া খুব দুখ লাগে মোৰ মানে সন্তান প্ৰাপ্তি হোৱাৰ পিছত মোক নজনাই নিৰ্দেশুৱাই তাৰপিছত ওচৰৰে এযোৰাৰ হ'ল মানে তেতিয়াবা মই পুৰা গম পালো আৰু মানে সন্তান প্ৰাপ্তি হৈ পেলাই মানে যদি বাবাৰ ওচৰত নানে মানে বাবাক নিৰ্দেশুৱাই মানে বাবাই মানে এই জঁটা দিয়ে প্ৰথম কথা হৈছে শৰাই দিয়াৰ পিছত বা বাবাক সেৱা লোৱাৰ পিছত যদি সন্তান প্ৰাপ্তি হয় সন্তান প্ৰাপ্তি হোৱাৰ পিছত মানে ফোন এটা কৰি বা মেছেজ এটা কৰি জনাব লাগে কিন্তু মোৰ একো হিচাপ নাথাকে মই মেছেজ চাই বা বেলেগ কোনোবাই চাই খালি মানে বাবাক জনোৱাটো একদম জৰুৰী 12 বছৰ 14 বছৰ পিছত সন্তান প্ৰাপ্তি মানে কনচেপ্ট হোৱাৰ পিছতো বাবাই আকৌ লৈ লয় যদি মানে খবৰটো নিদিয়ে তাৰপিছত খবৰটো দিব লাগে দ্বিতীয় কথা সন্তান হোৱাৰ পিছত বাবাক আহি এবাৰ দেখুৱাব লাগে যদি দিগদাৰী হয় মানে বস্তু এনেকুৱা সন্তান প্ৰাপ্তি হ'ল নহয় মানে আন ক'ৰবাত ফুৰিব যোৱাৰ আগত বাবাক আগে দেখাব লাগে মানে বাবাৰ সেইটোৱে আগে আন ক'ৰবাত যোৱাৰ আগত যদি বাবাক দেখায় তেতিয়া বাবা সন্তুষ্ট মানে বাবা বেয়া নাপায় আৰু কিমানৰ জঁটা দিছে হিচাপ নাই আৰু মানে বহুত আৰু বহুত বেছিকৈ দিছে এবাৰ দেখাই দিওঁ তুমি মোক চুচোৱা নেকি মোক নুচোৱা নেকি ক'লৈ আহিলা চাওঁ ক'লৈ আহিলা তুমি ক'ত আহিলা মায়ে অনা দেৰি কৰিছে আকৌ হাঁহিছে কেনেকৈ চোৱা মায়ে অনা দেৰি কৰিছে আকৌ হয় 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 একো নচোনা মাত ভাগি অৱস্থা নাই মায়ে তুমি এইফালে আহিলোৱা আবা দেই কথা পাতিব তুমি ক'ত আহিলা ক'ত আহিলা নমু চাব আহিলা মায়ে চোৱা মায়ে অনা দেৰি কৰিলে হয় নহয় চাওক এইপিনে চাম বুলি চোৱা মায়ে অনা দেৰি কৰিলে ন চোৱা এইপিনে মোক চোৱা এইপিনে ক'ত চাইছা তুমি চাওঁ ক'ত চাইছা মই মাতি আছো দেখা নাই তুমি দেখা নাই মায়ে অনা দেৰি কৰিলে হয় নহয় মায়ে অনা দেৰি কৰিলে আৰু নমু দিলে জঁটাটো হয় হয়নে আনা দেৰি কৰিলে তোমাক ভাল হ'ব দেই